আজি এতিয়া বজাৰ ফালে আমি ওলাই আহিছোঁ আৰু বজাৰ কৰিলোঁ লগতে কিবা এটা আজি স্পেচিয়েল আকৌ কিবা এটা বনাম বুলি ভাবিছোঁ সেইকাৰণে বজাৰ কৰিলোঁ আৰু এটা বাকী আছে বজাৰ কৰিবলৈ আৰু এতিয়া দোকান এখনত ধুনীয়াকৈ বহি আছোঁ মই আৰু লগতে আহিছে আমাৰ মিষ্টাৰ হাই কৈ দিয়া চ' এতিয়া আমি অৰ্ডাৰ দিছোঁ এই পিছফালে পল এটা আছে সি নাচি আছে এইফালে আমি অৰ্ডাৰ দিছোঁ মানে মই অৰ্ডাৰ দিছোঁ ম'ম' চিকেন ম'ম' আৰু আমাৰ মিষ্টাৰে দিছে চিকেন থুপকা বুলি কয় চিকেন থুপকা এবাৰে ট্ৰাই কৰি পাইছোঁ এইটো টেষ্টটো কেনেকুৱা হয় ইয়াত এবাৰ খাই চাম বুলি ভাবিছোঁ সেয়া খাম আৰু এতিয়া আহিব অৰ্ডাৰটো ল'লে তাৰপিছত আপোনালোকক দেখাম কেনেকুৱা হয় বস্তুটো তাৰপিছত আজি কিবা এটা মই স্পেচিয়েলি বনাম সেয়া দেখামগৈ আপোনালোকক ঘৰত গৈ পিনি এতিয়া বজাৰো কেইটামান কৰিবলৈ আছে সেয়াও কৰি ল'ম চ' এইফালে আহি গ'ল মোৰ চিকেন ম'ম' এয়া হৈছে চিকেন ম'ম' আৰু এয়া হৈছে চিকেন থুপকা জানো কেনেকুৱা হ'ব সেইটো ধুনীয়া লাগিছে দেখিবলৈ গুটি জালুক ওপৰত দি দিছে এনেও মিষ্টাৰৰ অকণমান গাটো ভাল নাছিলে সেইকাৰণে অলপ এনেকুৱা বইল খালে মানে অকণ ভাল হয় বইল হয় বস্তুটো ধুনীয়া হ'ব খাবলৈ এয়া হৈছে মিষ্টাৰো আৰু এয়া হৈছে মোৰ চিকেন ম'ম' লগতে এয়া দিছে চাটনি ইয়াৰ চাটনিটো বহুত ভাল হয় আগতে যেনিবা এইখন দোকানত খাইছোঁ বহুত ভাল ভাল বস্তু দিয়ে এয়া আছে তেতিয়াহ'লে খাই লওঁ আকৌ লগ পাই আছোঁ চ' এতিয়া হৈ গ'ল আমাৰ খানা গধূলি খানা এতিয়া বনাবলৈ ৰেডি হৈ গ'ল এইখিনি প্ৰথমতে দিছোঁ লাই শাক লগতে কেঁচা জলকীয়া দুটামান দি দিছোঁ নিমখ অকণমান লাই শাক হৈ গ'ল আমাৰ সিজি এতিয়া এইখিনি কাঢ়ি লওঁ ধুনীয়াকৈ চ' এতিয়া কেৰাহীত এতিয়া মাংস ভাজিবলৈ পিঁয়াজ দি দিছোঁ লগতে জলকীয়াও আদা ৰচুন পেষ্ট নিমখ হালধি ধুনীয়াকৈ মিক্স কৰি ল'ম চব পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন কৰি ল'ম আৰু এতিয়া ইয়াত বিলাহী কাটি থোৱা বিলাহী দি দিম বিলাহী এতিয়া সিজি গৈছে ধুনীয়াকৈ এতিয়া ইয়াত মই সব মিক্স মছলা ঢালি দিম সব আছে ইয়াত ৰেড চিলি পাউডাৰ গৰম মছলা ধনিয়া পাউডাৰ মিট মছলা জিৰা গুড়া কাশ্মীৰী লাল মিৰ্চ সব দি দিছোঁ লগতে এতিয়া মাংস ঢালি দিছোঁ
চ' ফাইনেলি আজি আমাৰ আকৌ খানা হৈছে এতিয়া জুইত বনাইছোঁ এতিয়া জুইত বনাই আছোঁ এতিয়া মাংস এইফালে সিজি আছে ভিয়া হৈছে আজি ব্ৰইলাৰ মাংস আজিও সেই জুইতে বনাই পিনি খাইছোঁ আৰু লগতে তন্দুৰীও চিকেন বনাম মানে এতিয়া গোটেই মাংসটো অকণমান বেছিকৈ আনিছিলোঁ অলপ এনেকৈ গ্ৰেভি হিচাপে বনাম আৰু কেইটামান মানে এনেকৈ সেইদিনাখন যেনেকৈ আগৰ ভিডিঅ'টোত গাহৰি এনেকৈ পুৰিছিলোঁ ঠিক তেনেকৈ আজি তন্দুৰীও তেনেকৈ পুৰিম মেৰিনেট কৰি পিনি ধুনীয়াকৈ থৈ দিছোঁ তাতো সেই একেই চিম্পল একেই প্ৰচেছ তেনেকৈ থৈছোঁ গৰম মছলা জিৰা পাউডাৰ ধনিয়া পাউডাৰ টেঙা আৰু কাশ্মীৰ লাল মিৰ্চ অকণমান কালাৰৰ কাৰণে ঠিক তেনেকৈ মেৰিনেট কৰি পিনি ধুনীয়াকৈ থৈ দিছোঁ 1 ঘণ্টা হৈ গ'ল গুটি জালুকো লগত দিছোঁ ধুনীয়া ফ্লেভাৰৰ কাৰণে আৰু এয়া হৈ আছে মেৰিনেট আৰু এতিয়া ধুনীয়াকৈ চিকেনটো ৰেডি হৈ যাব এতিয়া ৰেডি হৈ যোৱাৰ পিছত আৰু সেইটো বনাম আৰু দেখাম আপোনালোককো চাওক আৰু এইফালে আমাৰ মিষ্টাৰো বহি আছে লগতে জুইত বনাই খোৱা মজাটোৱে বেলেগ সেইকাৰণে বোলো সেইদিনাখনো টেষ্ট পালোঁ সেইকাৰণে আজিও অকণমান টেষ্টিকৈ তেনেকৈ বনাই খাইছোঁ আৰুনো ক'ত তেনেকৈ আকৌ পাম ভালকৈ খাবলৈ সি তেনেকৈ আজিও সেই অকণমান খৰিও বাকী আছিলে বোলো ভাবিলোঁ আজিও এনেকৈ ধুনীয়াকৈ বনাই পিনি ইয়াতে খাওঁ আৰু জুইতে ভাল লাগে ন ঠাণ্ডা দিনৰ এনেও জুইটো ভাল লাগে গৰম দিনতহে অকণমান দিগদাৰ হয় এনেইতো এনেকৈ ভাল লাগিছে খাই আৰু ধুনীয়াকৈ এতিয়া বনাই আছোঁ ধুনীয়াকৈ এতিয়া উতলিছে পানী অকণমান দি দিছোঁ ইয়াত বেকা হৈছে নেকি চিধা হৈ এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াত ধুনীয়াকৈ কাটি দি দিছোঁ অকণমানকৈ ধনিয়া ফ্লেভাৰটোও বেলেগ নহয় আকৌ ইয়াত এতিয়া কাটি দি দিছোঁ আমাৰ মাংস ৰেডি হৈ গ'ল আৰু এতিয়া টাইম আহি গ'ল তন্দুৰী চিকেনৰ কাৰণে চ' ফাইনেলি এতিয়া এইখিনি হৈছে আমাৰ তন্দুৰী চিকেন মেৰিনেট কৰি থৈ দিয়া ইয়াক এতিয়া ধুনীয়াকৈ গাহৰি মাংসহে কৰি পাইছোঁ কিন্তু আজি প্ৰথমবাৰ এনেকৈ এইটো চিকেনটো কৰিছোঁ জানো কেনেকুৱা হ'ব ভালে হ'ব যেন পাইছোঁ আমাৰ খানা এতিয়া ৰেডি হৈ গ'ল আৰু এতিয়া মিষ্টাৰে খাইছে কেনেকুৱা হৈছে কোৱা বহুত ধুনীয়া হৈছে টেষ্টি হৈছে নে বহুত টেষ্টি হৈছে গ্ৰেভিটো মজা হৈছে জুইত বনোৱা এনেও খোৱাটো টেষ্টিয়ে হয় এতিয়া মিষ্টাৰে খাই ভাল পাইছে এতিয়া লগতে ময়ো টেষ্ট কৰি লওঁ মোৰ নিজৰ কাঁহীখনো এতিয়া ধুনীয়াকৈ বাঢ়ি ল'লোঁ এতিয়া এইখিনি হৈছে ধুনীয়াকৈ তন্দুৰী চিকেন ধুনীয়াকৈ সিজি গ'ল এইটো হৈছে লেগ পিচ
তেওঁ এটা লেগ পিচ খাই আছে। কোন তোমাৰ লেগ পিচটো? সেইটো। চিকেন লেগ পিচ। তেতিয়াহ'লে ময়ো খাই লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক। ধুনীয়াকৈ এতিয়া খাই বৈ আমি আজৰি হ'লোঁ। আজৰি হৈ পিনি এতিয়া জুইৰ ওচৰতে অকণমান সেক লৈ বহি আছোঁ, যিহেতু অকণমান ঠাণ্ডা বাহিৰত। আজি খাই বহুত ভাল লাগিলে, টেষ্টিও লাগিলে। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব যে কেনেকুৱা লাগিলে আপোনাৰ ভিডিঅ'টো। আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ। আৰু আজিকালি লাহে লাহে মোৰ ভিউজবিলাক আৰু কমেণ্টছবিলাক বহুত কমি গৈছে। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, আপোনালোকৰ মৰম দিব। তেতিয়াহ'লে আকৌ আন এটি ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ'। নতুন নতুন ধুনীয়া ধুনীয়া আৰু ভিডিঅ'জবিলাক আনিবলৈ চেষ্টা কৰিম।